তাই বাপে আমার এখানে গড়িয়ে ফেলা দিছে কি তুমি খেলা খেলা Estaba de aquí con la luz. কি খবৰ ভালকে কা নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক সকলোকে মোৰ ইউটিউব চেনেলৰ নেটি ভিডিঅ'লৈ এয়া দেখিছেই আমি তিনিওজন এফালে আহি আছোঁ এফালে আহিছোঁ মানে আচলতে দেহা আৰু মইহে যাম মিষ্টাৰ নাযায় মিষ্টাৰ যাব দুদিন পিছত যাব আৰু এতিয়া আমাক গাড়ীত উঠাই দিবৰ কাৰণে আহি আছে আৰু আমি মাক জীয়েক যাম আৰু এফালে তো ব'লক ক'ত যাওঁ দেখুৱাম আপোনালোকক ময়ো যাওঁ আপোনালোকক লৈ যাওঁ লেটছ গো আচলতে তাই যোৱা সময়হে আহিছিল আৰু টোপনি টোপনি আহি আছে পাছত বহালতে তাই টোপনি খাই গ'লি আমি এতিয়া এনাই ঘৰলৈ আহি আছোঁ গ'লে আহিছোঁ গ'লে আহি আছোঁ এতিয়া পাইছোঁহি চুকাফা অলপ ৰখিছে 10 মিনিটমান ৰখিব চাগে তাই সাৰ পালে চিপছ আইতাকে ঘৰৰ পৰা চিপছ এটা দি পঠিয়াইছিলে আৰু তাই এতিয়া খাই আছে পানী খাই পেলাই চিপছ খাইছে দেহা ছেকেণ্ড টাইমৰ কাৰণে আহিছে বাছত এনায়েকৰ ঘৰলৈ ন ধৰিব মাৰিব পাই গ'লো জিও এনাই ঘৰ ক'ত গ'ল সেইজনী আৰু এয়া চব দিছি এনাইক ধুন এনাইক চব সেইজনী মামীয়েক বাৰু আৰু মেইন এনাইজনী ভিতৰলৈ গ'লগৈ হয় নাই এই কিজনী এজনী ভণ্টি নাই ন এনাই ঘৰলৈ গ'ল আইঅ সেইজনী আছে জিও মানুহ এনাই এয়া এতিয়া মুঠতে আহি পাই চাহ তাহ খাই মেলি চব গ'ল তাৰপিছত আমি ভাত অকণমান খালোঁ ভাত খাই এতিয়া সন্ধিয়া হ'ল মায়ে ধূপ চাকি জ্বলাই বহিছে আৰু এয়া গোটেই তিনিজনী আড্ডা হয় নাই আমি যে ক'লৈ আহিলোঁ কৈ দেচোন এনাই ঘৰলৈ কৈ দেচোন কৈ দিয়া আকৌ ক'ত আহিলোঁ আমি ক'ত আহিলোঁ এনাই ভালকে এনাই ভালকে আকৌ এনাই ঘৰলৈ আহিলোঁ ভালকে কোৱা আকৌ আহিলোঁ এতিয়া বাজিছে 6:30 আৰু আমি শুই উঠোংকে উঠিছোঁ আৰু ন গুড মৰ্ণিং কৈ দে গুড মৰ্ণিং হাই গুড মৰ্ণিং সুপ্ৰভাত
আচলতে আমি ঘৰলৈ আহিছিলোঁ এটা কাৰণত মানে দেউতাৰ সকাম আছে কাইলৈ ছমহীয়া আৰু তেনেকৈ কোনো নাছিলে বহুত নাছিলে মা আছিলে মা গা বেয়া মাৰ সৰুতে আছিলে আজি গোটেইবিলাক ফাইনেলি পাবহি এতিয়া 7:30 বাজিছে বৌ ডাঙৰটা আহি আছে পাবহি তাৰপিছত আহিব মাজু বৌ তাৰপিছত আহিব সৰু বৌ গোটেইবোৰ আহিব আৰু আজি পুৰা চাফাই অভিযান আছে ঘৰ দুৱাৰ একেদিনাই চব কাম কৰি আজৰি হ'ব লাগিব আচলতে যিহেতু কাইলৈ সকাম আছেই তো আজি দিনটো পুৰা চাফাই কাম বন অকণমান কম খৰচত হ'ব মানুহ মাতিম ঘুগুনি দোকান দিব ঘৰৰ মানুহ এয়া চব চবে পুৰা কাম লাগি আছে দেহা হৈ আছে ঘৰ খাচা মচলা কৰি আছে তাই বাপে এখানে গড়িয়ে পেলাই দিছে কি তুমি খেলা 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 একটু জন্য আৰু এফালে চলি আছে সকাম আৰু আনফালে আননি লাগি আছে বাহিৰৰ ৰিচিপশ্যন এক্সট্ৰা আছে এতিয়া ৰেডি আছোঁ একদম ৰাতিপুৱা ভিডিঅ' কৰিবলৈ সময় নাই এতিয়া 10:30 বাজি গ'ল যিহেতু ভকত সোনকালে আহিছে সোনকালে মানুহ আছে এতিয়া কিতাপ কৈ আছে সেইকাৰণে ঘৰত অফিচত কৰি মেলি আজৰি হ'ব লাগে আৰু গোটেইবোৰ আহিলে কাৰণে বাৰু হৈছেগৈ নহ'লে নহ'লেতো সেই অকণমান মেকা দেখিম সকামৰ কি হয় কি নহয় বিশেষকৈ একো নহয় সকামটো কেনেকৈ পাতে বা কি হৈছে সেইটো জানেই ন তথাপিতো দুটা সকাম বুলি অকণমান স্মৃতি হিচাপে ৰাখি থ'ম পায়া যেতো নহৰে তোমাৰ স্বৰ্গ এই যে মোক খুচুচনি প্ৰসাদ নিজে নিজে বিদায় আনিছে কেলে দুষ্ট হৈছা প্ৰসাদ বিদায় আনিছে এইটো হ'ব ৰিচিপশ্যন ইফালে মানুহ বহা হৈছে আৰু এতিয়া হৈছে প্ৰসাদ খাবলৈ আমাৰ মানে ইমানেই কৈছোঁ এয়া ঐ কি কৈছা এনেকুৱা ল'ৰা লগত বা কেনেকৈ মানুহ তাতে এয়া আমি প্ৰসাদ খাই আছোঁ পূৰা চবেই বেলেগকৈ খাইছে আমি বাই ভনী আৰু এজনী বাই আছে ইফালে থাকিলে বাৰু তাই দুষ্ট পোৱালীজনী ইমান দুষ্ট কৰিছে তাই প্ৰসাদ নিজে নিজে বিলাই লৈছে এইফালৰ পৰা ইফালে দৌৰি ফুৰিছে এতিয়া পৰি মেলি ভৰিত বোকা লগাই চাকৰিতে ধুই মেলি আজৰি কৰিছোঁ চাফা কৰিছোঁ ইমান কচুকটি কৰিব নাপায় নহয় একো মই বহিবই পোৱা নাই প্ৰসাদ কেইটা ভালকৈ খাব পোৱা নাই মানে ইমান কচু ফ্লাই দিছে দি দে নহয় একদম মানে ঘাটি পাতি চাবগে
এয়া আহিছে আমালৈ থালৰ বাতি যিয়ে খেত বুলি স্পেচিয়েলি একে ভকতক দিয়া নিচিনাকৈ সজাই পৰাই দিছে তাত খাব মাতিছিলে কিন্তু দুভাগ্য ভকত আমাৰ ল'ৰা যি শান্তস্থ আমি এতিয়া এটা খাব লগা হৈছে বিশেষতে যোৱাৰ ক্ষেত্ৰত থকা হ'লে পালেহেঁতেন বাৰু কিন্তু এতিয়া যে নাই আমিয়ে দিছোঁ এতিয়া হৈছে গধূলি অকণমান যথেষ্ট মানুহ হৈছিলে ভাত খোৱা কিবা কৰা এইবোৰ ভিডিঅ' কৰা হোৱাই নহ'ল আচলতে